নমস্কাৰ ৰাইজ। আজি আমাৰ গাঁৱত মেজি নিৰ্মাণ কৰা হৈছে। এই কামত মই আৰু আমাৰ গাঁৱৰ নাছাৰ বিজ্ঞানীসকলে মানে আমাৰ এই টকনা সিঙৰ দলটোৱে বৰ উৎসাহেৰে ভাগ লৈছে। পিছে আমাৰ দলত কামতকৈ অকৰ্মৰ চানেকি বেছি। আমাৰ এজন আছে চিফ মেটেৰিয়েল ছাপ্লায়াৰ। বাঁহকেইডাল কাৰ বাৰীৰ পৰা সোধা পোছা নোহোৱাকৈ ধাৰলৈ অনা হৈছে সেইটো এটা ৰাষ্ট্ৰীয় তদন্তৰ বিষয়। আৰু আমাৰ লগত থকা শ্বৰ্ট পেণ্ট পিন্ধা ভাইটি, তেওঁ কাম নকৰে, তেওঁ কেৱল ছুপাৰভাইজাৰ। তেওঁৰ মতে বাঁহডাল উত্তৰ দিশৰ পৰা দক্ষিণলৈ বেকা হ'লেহে জুই বেছিকৈ জ্বলিব। তেওঁৰ এই লজিক শুনি নিউটনেও কান্দি পেলাব। মোৰ কথা নকওঁ বাৰু, চকুৰ আগতে দেখিছেই, মই নহ'লে এই মেজি আজি কেতিয়াও সম্পূৰ্ণ নহ'লেহেঁতেন। এই ল'ৰাবোৰক ময়েই গাইড কৰিব লাগে। ঐ এইডাল ইফালে দে, সেইডাল সিফালে দে, কৈ মোৰ ডিঙি শুকাই গৈছে। আচলতে কাম কৰাতকৈ কাম দেখুৱাই দিয়াটো বেছি টান কাম, বুজিছে? আৰু আমাৰ আৰ্কিটেক্টসকলৰ ডিজাইনটো চাওকচোন, মেজিটো পোন নহয়, অলপ বেকা। এয়া আমাৰ গাফিলতি নহয় দেই, এয়া ইটালীৰ লিনিং টাৱাৰ অফ পিছাৰ আৰ্হিতে সজা হৈছে। কাইলৈ জুই লগাই দিয়াৰ আগলৈকে এইটো বতাহত পৰি নাযাব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যিয়েই নহওক, ইমান কষ্টৰ ফল আজি ৰাতি পোৱা যাব। সকলোৰে চকু আচলতে মেজিটোত নাই, ৰাতি হ'বলগীয়া হাঁহৰ মাংস আৰু ভোজটোতেহে আছে। আমি এতিয়া ঘৰলৈ যাওঁ, গা ধুই আকৌ আহিব লাগিব, কাৰণ কাম কৰাতকৈ খানা খোৱাত আমি বেছি এক্সপাৰ্ট। হেপী ভোগালী।